Hello friends, welcome to my channel YouTube Study for You. আজিৰ এই ভিডিঅ'টোত আমি কেইটামান অতি গুৰুত্বপূৰ্ণ জেনেৰেল নলেজৰ কুৱেশ্যন লৈ আহিছোঁ আৰু এই কুৱেশ্যন কেইটা আহিবলগীয়া যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। গতিকে আহক বন্ধুসকল পলম নকৰি আমি কুৱেশ্যন কেইটা চাই লওঁ। প্ৰথম প্ৰশ্ন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 12 মে 2020 তাৰিখে কৰোনা মহামাৰীৰ ফলত বিধ্বস্ত হোৱা দেশৰ অৰ্থনৈতিক উদ্ধাৰৰ বাবে কিমান টকাৰ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিছে? ইয়াৰ উত্তৰটো হ'ব 20 লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিছে। মূলতঃ চাৰিটা ক্ষেত্ৰত এই পেকেজ ঘোষণা কৰা হৈছে। সেইকেইটা হ'ল ভূমি, লেণ্ড, শ্ৰমিক, লেবৰ, নগদ ধন, লিকুইডিটি আৰু আইন। কোনকেইটা ক্ষেত্ৰত এই পেকেজটো ঘোষণা কৰা হৈছে সেইকেইটা যদি আপোনালোকে মনত ৰাখিব বিচাৰে তেতিয়াহ'লে এটা সৰু অতি ধুনীয়া ট্ৰিক্সৰ দ্বাৰা মনত ৰাখিব পাৰিব। চাওক 4Ls, লেণ্ড অৰ্থাৎ ভূমি, লেবৰ অৰ্থাৎ শ্ৰমিক, লিকুইডিটি অৰ্থাৎ নগদ ধন আৰু ল অৰ্থাৎ আইন। চাওক আটাইকেইটা এলেৰে আৰম্ভ হৈছে ইংৰাজীত। গতিকে আপোনালোকে 4Ls, লেণ্ড, লেবৰ, লিকুইডিটি, ল এই বিষয়ে এনেধৰণে আপোনালোকে এইকেইটা মনত ৰাখিব পাৰে। এইবাৰ আহিছোঁ দ্বিতীয় প্ৰশ্নটোলৈ। ফেড কাপ হাৰ্ট বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি? মহিলা খেলুৱৈগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ছানিয়া মিৰ্জা। এই বিষয়ে আমি কিছু কথা লিখি দিছোঁ ইয়াত। তেওঁক 11 মে 2020 তাৰিখে এই বঁটা দিয়া হয়। তেওঁ এছিয়া অচিনিয়া মণ্ডলত এই বঁটা লাভ কৰিছিল। মিৰ্জাই এই বঁটাৰ বাবদ লাভ কৰা ধনখিনি COVID-19ৰ বিৰুদ্ধে যুঁজিবলৈ তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে। চাওক ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন হ'ব পাৰে। ইয়াত কেইটামান বেলেগ ধৰণৰ কুৱেশ্যন হ'ব পাৰে যে ছানিয়া মিৰ্জাই কোন চনত এই ফেড কাপ হাৰ্ট বঁটা লাভ কৰিছিল? 2020 চনৰ 11 মেত। আৰু এই বঁটাৰ বিনিময়ত লাভ কৰা ধনখিনি তেওঁ ক'ত খৰচ কৰিছিল সেই সেনেকুৱাকৈ এটা কুৱেশ্যন আহিব পাৰে। সেইটো তেওঁ ছানিয়া মিৰ্জাই তেলেংগানাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছিল। কিহৰ কাৰণে আগবঢ়াইছিল? তেওঁ COVID-19ৰ বিৰুদ্ধে যুঁজিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছিল। এইবাৰ আহিছোঁ 3 নম্বৰ প্ৰশ্নটোলৈ। ইউৰোপ আফ্ৰিকা মণ্ডলত 2020 চনৰ ফেড কাপ হাৰ্ট বঁটা লাভ কৰা খেলুৱৈগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এনেণ্ট কাণ্টাভেইট। চাওক বন্ধুসকল, ছানিয়া মিৰ্জাই পাইছিল এছিয়া আৰু অচিনিয়া মণ্ডলত এই বঁটা, আৰু এনেণ্ট কাণ্টাভেইটে পাইছে ইউৰোপ আৰু আফ্ৰিকা মণ্ডলত ফেড কাপ হাৰ্ট বঁটা পাইছে 2020 চনত। এইবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নটোলৈ। আমেৰিকা মণ্ডলত 2020 চনৰ ফেড কাপ হাৰ্ট বঁটা পোৱা খেলুৱৈগৰাকীৰ নাম কি? এওঁ হৈছে ফাৰ্নাণ্ডো কণ্টেৰাছ গোমজে। গতিকে বন্ধুসকল আপোনালোকে এই আটাইকেইটা মণ্ডলত যি ফেড কাপ হাৰ্ট বঁটা পাইছে এই আটাইকেইগৰাকী খেলুৱৈৰ বিষয়ে নামটো মনত ৰাখিব, কাৰণ এই আটাইকেইটাই ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইবাৰ আহিছোঁ 5 নম্বৰ প্ৰশ্নটোলৈ। 11 মে 2020 তাৰিখে কোনগৰাকী ভাৰতীয় পেৰা এথলীটে অৱসৰ লোৱাৰ কথা ঘোষণা কৰে? ইয়াৰ উত্তৰটো হ'ব দীপা মালিক। দীপা মালিকৰ বিষয়ে কিছু কথা লিখি দিছোঁ ইয়াত। পেৰা অলিম্পিক গেমছত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা হৈছে দীপা মালিক। 2016 চনত ছামাৰ অলিম্পিক গেমছত শ্বটপুটত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এতিয়া ইয়াৰ ওপৰতো বেলেগ ধৰণে প্ৰশ্ন আহিব পাৰে। ধৰক দীপা মালিকে কোন চনত এছিয়ান অলিম্পিক গেমছত পদক লাভ কৰিছিল? 2016 চনৰ অলিম্পিক গেমছত পদক লাভ কৰিছিল। কোন ইভেণ্টত পদক লাভ কৰিছিল? শ্বটপুটত পদক লাভ কৰিছিল। কি পদক লাভ কৰিছিল? ব্ৰঞ্জৰ পদক লাভ কৰিছিল ইত্যাদি বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে। গতিকে আপোনালোকে এইবিলাক লিখি ৰাখিব নাইবা স্ক্ৰীনশ্বট মাৰিও ৰাখিব পাৰে। এইবাৰ আহিছোঁ 6 নম্বৰ প্ৰশ্নটোলৈ। কিমান চনত দীপা মালিকে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2019 চনৰ 29 আগষ্টত। এই বঁটা লাভ কৰাটো দ্বিতীয় ভাৰতীয় পেৰা এথলীট। এতিয়া প্ৰথম ভাৰতীয় পেৰা এথলীট কোন আছিল সেই প্ৰশ্নটো মই এই ভিডিঅ'টোত এড কৰিছোঁ। 7 নম্বৰ প্ৰশ্নটো হ'ল ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় পেৰা এথলীটগৰাকীৰ নাম কি? এওঁ হৈছে দেবেন্দ্ৰ জাজাৰিয়া। দেবেন্দ্ৰ জাজাৰিয়াই 2017 চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰিছিল। এওঁ এই বঁটা লাভ কৰা প্ৰথম ভাৰতীয় পেৰা এথলীট। 8 নম্বৰ, বিশ্ব নাৰী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 12 মে। 9 নম্বৰ প্ৰশ্ন, ফ্লৰেন্স নাইটিংগেলৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1820 চনৰ 12 মেত। 10 নম্বৰ প্ৰশ্ন, প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰদূতগৰাকীৰ নাম কি?
ইয়াৰ শুদ্ধ হ'ব বিজয়লক্ষ্মী পণ্ডিত। গতিকে বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই। যদিও ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে লগতে এইখিনিতে কৈছোঁ বন্ধুসকল, আমাৰ অন্যান্য ভিডিঅ'ৰ লিংকবিলাক এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া আছে। তাৰ পৰা আপোনালোকে আমাৰ আন ভিডিঅ'বোৰো চাই ল'ব পাৰিব। ধন্যবাদ।